मसलफोरनि गलबिलाव बिसायख'थि हिंसायारि जाथाय सिनाय मोनै दुथाङा इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मावख'खौ सावनानै गालांनायनि अजद नैजिनै सेप्तेम्बराव खुंजानो गोनां बिटिसि बिसायख'थिनि फोसावदिंनाया सानथाम थाबावनाय समावनो बाक्सा जिल्ला मसलपुर पुलिस थानानि बेन्दोंआव थानाय गलबिलाव 24 नं मसलपुर बियाबनि इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मावख'खौ हरनि समावनो रावबो गैयै खाबु लानानै सिनाय मोनै दुथाङा सावनानै गालाङो। बे जाथायखौ लानानै इउपिपिएल दोलोनि मददगिरिफोरा जाथायजों लोब्बा थानाय दायनिगिरिफोरखौ नायबिजिरनानै आयेन बायदियै राहा लानो पुलिस बिफानखौ खावलायहरो। আজি ৰাতিপুৱা মোক এজন মোৰ বন্ধুৱে ফোন কৰি ক'লে যে আমাৰ গলবিল চকৰ ইউপিপিএলৰ কাৰ্যালয়টো কোনোবা দুৰ্বৃত্তই জ্বলাই দিছে। ময়ো আহি ইয়াত দেখিলোঁ যে আমি এইটো দেখি আমি বৰ দুখ অনুভৱ কৰিছোঁ। এইটো নহয় যে আমি ইউপিপিএল দল ভাগি পৰিছোঁ আৰু এই কৰ্মটো কৰিছে বিপিএফ দলৰ চিংৰাপাৰা গাঁৱৰ শ্ৰী গণেশ বড়োই। সিহঁতৰ ইউথৰ যুৱ শাখাৰ এজন ল'ৰা হয় শ্ৰী গণেশ বড়ো। গণেশ বড়োই আমাৰ ইউপিপিএল দলৰ ইউথৰ যুৱ শাখাৰ ল'ৰা শ্ৰী অঞ্জলি বড়োক ভাবুকি দিছিল যে তই এই কাৰ্যালয়ৰ পৰা অতি সোনকালে আঁতৰি যা, অলপ পিছতে তোমালোকৰ এই কাৰ্যালয়ত আমি আক্ৰমণ কৰা হ'ব। আৰু সিহঁতে এইটো কাৰ্য কৰি থৈ যায়, সিহঁতৰ নিজৰ কাৰ্যালয়টো সিহঁতে নিজে ভাঙি লৈছে। সিহঁতে এইটো বুজাব বিচাৰিছে যে ইউপিপিএল দলৰ ল'ৰাই আমাৰ অফিচটো ভাগিছে। সিহঁতে এতিয়া বুজি উঠিছে যে ইউপিপিএল দলক যে আমি হাৰাব নোৱাৰোঁ এইটো নিশ্চিত হৈ পৰিছে। সিহঁতে দলটো জিকাব নোৱাৰি এই কাৰ্যকলাপবোৰ কৰি আছে। প্ৰশাসনৰ মানুহক খবৰ দিয়া হৈছে কিন্তু বৰ্তমান এতিয়ালৈকে আহি পোৱা নাই। আমি এতিয়া ইয়াৰ ন্যায় বিচাৰিছোঁ আৰু সিহঁতে এইবিলাক কাৰ্যকলাপ কৰি কি লাভ হ'ব বুলি ভাবিছে সেইটো আমি নাজানো। আমি এইটোৱে নিশ্চিত যে আমাৰ এইবাৰ ইউপিপিএল দলে আমাৰ চৰকাৰ গঠন কৰিব, এইটো খাটাং হৈ পৰিছে। सासे लोगोआ जेनेबा आंनि क्लासमेटआ 10:42 फन खालामदोंमोन। ओमफ्राय बुंहरदोंमोन माने बन्दुआ एसे साइड जानानै था अफिसनिफ्राय ओरै मा मुं बेनि मुङा? गणेश बर'नो। बे फन खालामनायनि उनावनो बे जाथाया जानो मोनो? बे फन खालामनायनि उनाव दसे उनाव जादों जाथाया। बिपिएफआनो खालामदो बायसायानोथ' दा नुबाय जेब्ला माने नोंनि लोगोआ फन खालामखांनायनि उनावनो बेबायदि जाथाया जानो मोनबाय? 1 घन्टासोनि उनाव जादों। इउपिपिएलखौ गिदोथ' इसोर दा जेनेबा जाथायखौ बिदि खालामलांबाय बिसोरो।